নমস্কাৰ আজি ক্লাছ 10ৰ 6.5 অনুশীলনীৰ 16 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। তে আজি এই 16 নম্বৰ প্ৰশ্নটোৰ আমি সমাধান উলিয়াম। তে প্ৰশ্নটো কি কৈছে একবাৰ পঢ়ি ল'ম। প্ৰমাণ কৰা যে এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ বৰ্গৰ 3 গুণ তাৰ এডাল উন্নতিৰ বৰ্গৰ 4 গুণৰ সমান। তে আমাৰ ইয়াতে এটা সমবাহু ত্ৰিভুজৰ কথা কৈছে। তে চিত্ৰটো আঁকি লওঁ ফাৰ্ষ্টত। তে ইয়াতে আমি এটা সমবাহু ত্ৰিভুজ ধৰি লওঁ এ বি সি আঁকি লৈছোঁ। এই সমবাহু ত্ৰিভুজৰ এটা বাহুৰ বৰ্গৰ এটা বাহু ক'লে আমি ধৰি লওঁ এ বি। এ বিৰ বৰ্গৰ 3 গুণ মানে 3ab স্কয়াৰ তাৰ এডাল উন্নতিৰ বৰ্গৰ 4 গুণৰ সমান। এবাৰ যদি ইয়াতে এডাল উন্নতি টানি লওঁ, ধৰি লওঁ আমি এইটো উন্নতি টানিছোঁ আৰু এইটো এ ডি বুলি কৈছোঁ যে এ ডি কি টানিছোঁ আমি উন্নতি টানিছোঁ। তে এই এ ডিৰ বৰ্গৰ 4 গুণৰ কি হ'ব আমাৰ সমান হ'ব। মানে আমি এ ডিক যদি বৰ্গ কৰোঁ তাৰ 4 গুণৰ লগত কি হ'ব আমাৰ এই এ বি স্কয়াৰৰ 3 গুণৰ কি হ'ব আমাৰ সমান হ'ব। এইটো আমাক প্ৰমাণ কৰিব দিছে। মানে প্ৰমাণ কৰিব লাগে যে তাতে আমাৰ এই কথাটো আহিব। তো ইয়াতে প্ৰথম বিশেষ সূত্ৰ প্ৰশ্নটোৰ পৰা লিখি ল'লে হ'ল, নহ'লে ইয়াতে ত্ৰিভুজটো ধৰি লৈছোঁ তেনেকৈ বনাই দিব পাৰা। কেনেকৈ বনাম যে ত্ৰিভুজ এ বি চিৰ এ ডি এডাল মধ্যমা। তাৰপিছত হৈ যাব প্ৰমাণ কৰিব লাগে যে 3ab স্কয়াৰ ইকুৱেল টু 4ad স্কয়াৰ। এইটো 2 নম্বৰ কথাটো আহিব। ইয়াতে কোনো আমাৰ অংকন নাই, অংকনৰ পইণ্টটো নাহে। তাৰপিছত আহিব আমাৰ প্ৰমাণ, যোনটো আমাৰ মেইন। আৰু মেইন মই প্ৰথম কি কৰোঁ যে প্ৰমাণটোৰ ওপৰত বেছিকৈ দিওঁ, ধ্যান দিওঁ। তো প্ৰমাণটো কেনেকৈ কৰিব লাগিব, কাৰণ বিশেষ সূত্ৰ আৰু প্ৰমাণ কৰিব লাগে যে এইটো তোমালোকে লিখিব পাৰিবা। তো প্ৰমাণটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। তো প্ৰমাণৰ কাৰণে মই আগতেও কৈছোঁ, কেইটামান প্ৰশ্ন আগতেও বনাইছোঁ, তোমালোকে চাই ল'বা। তাতেও কৈছোঁ কথাখিনি কি, যদি স্কয়াৰ থাকে প্ৰমাণত তেনেহ'লে আমাৰ বেছিভাগ প্ৰশ্নতে কি কৰিব লাগিব, সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। তো ইয়াতে যেতিয়া আমি উন্নতি টানিম, বাওঁফালেও এটা আমাৰ সমকোণী ত্ৰিভুজ আছে, সোঁফালেও এটা আমাৰ সমকোণী ত্ৰিভুজ আছে। তো বাওঁফালৰ সমকোণী ত্ৰিভুজটোতো আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ আৰু সোঁফালৰটোৰো আমি কৰিব পাৰোঁ। কিন্তু যিহেতু আমি প্ৰমাণত এ বি স্কয়াৰ বুলি কৈছোঁ, তেনেহ'লে এ বিটো আমাৰ বাওঁফালৰ ত্ৰিভুজটোত আছে। তেনেহ'লে আমি কি কৰিম, বাওঁফালৰ ত্ৰিভুজটোত আমি সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিম। কিন্তু তাৰ আগত কেইটামান আমি সম্বন্ধ ইয়াতে লিখিব লাগিব। তো এই এ ডি সমবাহু ত্ৰিভুজৰ কি হৈ আছিল, আমাৰ উন্নতি হৈ আছিল। আমি আগতেও পাই আহিছোঁ যে এটা সমবাহু ত্ৰিভুজৰ যদি কোনো এডাল উন্নতি টনা হয় তেনেহ'লে সেই উন্নতিডালে এই বি চি বাহুটোক কি কৰিব, আমাৰ সমানে 2 ভাগ কৰিব। সেইটো আমি আগতেও পাই আহিছোঁ। সৰ্বসমতা দি ক'লেও আমি সেই মানটো পাই যাওঁ। ক্লাছ 9ত কথাটো আছে বা প্ৰমাণটো আছে। তো আমি এইটো প্ৰমাণ কৰি দেখুৱাব লগা নাই, ডাইৰেক্ট আমি সেই কথাটো দি আগতে সমীকৰণ হিচাপে আমি সম্বন্ধটো ওপৰত লিখি লৈ ল'ব লাগিব। কি লিখিম আমি, যিহেতু ত্ৰিভুজ এ বি চি সমবাহু ত্ৰিভুজ আৰু এ ডি লম্ব বি চি, এ ডি বি চিৰ ওপৰত লম্ব টনা হৈ আছে আৰু এ বি চিটো কি হৈছে আমাৰ সমবাহু ত্ৰিভুজ। তেনেহ'লে আমি কোৱাতে কি ক'ব পাৰিম, এতেকে বি ডি ইকুৱেল টু কি হৈ যাব আমাৰ চি ডি। বি ডিৰ মানটো আৰু চি ডিৰ মানটো কি হৈ যাব আমাৰ সমান হ'ব। যদি সমান হয় তেনেহ'লে সেই মানটো যদি আমি বি চিৰ সম্বন্ধত লিখি লওঁ তেনেহ'লে কেনেকুৱা ধৰণৰ হ'ব। যদি বি চিৰ সম্বন্ধত লিখোঁ তেনেহ'লে ইয়াৰ সম্পূৰ্ণ মানটোক যদি আমি ধৰি লওঁ 10, তেনেহ'লে বি ডিৰ মানটো কিমান হৈ যাব, 5 হৈ যাব, আৰু চি ডিৰ মানটো কিমান হৈ যাব, 5 হৈ যাব। টোটেল মানৰ মানটো কিমান আহি আছে, আধা। তাৰমানে এটা অংশ সম্পূৰ্ণ বি চি মানৰ কি হৈ যাব, আমাৰ আধা হৈ যাব। মানে লেখতে লিখিব পাৰিম আমি হাফ অফ বি চি, আৰু এইটোক আমি 1 নম্বৰ সমীকৰণ হিচাপে থৈ আহিম, কাৰণ পিছত এইটো ব্যৱহাৰ হ'ব। তো এইবাৰ বাওঁফালৰ ত্ৰিভুজটোত আমি সমকোণী ত্ৰিভুজৰ আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰি লওঁ, কাৰণ এইটো সমকোণী ত্ৰিভুজ, ইফালেও 90 ডিগ্ৰীয়ে হ'ব। তো ইয়াতে ক'ম ত্ৰিভুজ এ বি ডিত, কথাটো লিখিবও পাৰা নেলিখিলেও হ'ব, পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ সেই কথাটো লিখিবও পাৰা। তো ইয়াতে পাইথাগোৰাছৰ সূত্ৰটো কি হ'ব, আমাৰ কৰ্ণৰ বৰ্গ। 90 ডিগ্ৰী হৈ আছে এই কোণটো, তাৰ বিপৰীত বাহুটো কি আছে আমাৰ এ বি। তো এ বিৰ বৰ্গ মানে কৰ্ণৰ বৰ্গ সমান সমান বাকী দুটা বাহুৰ বৰ্গৰ যোগফলৰ কি হৈ যাব, আমাৰ সমান হৈ যাব। তো বাকী দুটা কি আছে আমাৰ, এটা আছে এ ডি আৰু এটা আছে আমাৰ কি বি ডি। তো ইয়াতে হৈ যাব আমাৰ বি ডিৰ বৰ্গ। এবাৰ প্ৰমাণ কৰিব লাগে যে তাতে কি আছিল, আমাৰ বাওঁফালে এ বি স্কয়াৰ আছে আৰু সোঁফালে এ ডি স্কয়াৰ, এইটো আমাৰ এ ডি স্কয়াৰ আছে। কিন্তু এক্সট্ৰাকে এটা পইণ্ট আহি গৈছে, এইটো কি আহি গৈছে আমাৰ বি ডিটো আমাৰ নালাগে।
এবাৰ বিডিৰ হলনিত আমি কি বহাব পাৰোঁ ওপৰত 1 নম্বৰ সমীকৰণত যদি অলপ চাওঁ সেইকাৰণে আমি ওপৰত এই কথাটো লিখি থৈ আহিছোঁ বিডিৰ মানটো আমি লেখোতে হাফ অফ কি লিখিব পাৰোঁ বিচি বুলি লিখিব পাৰোঁ আমি চেঞ্জ কৰি লওঁ এ বি স্কোয়াৰ ইকুৱেল টু এ ডি স্কোয়াৰ এই দুটা চেঞ্জ নকৰিম কাৰণ প্ৰমাণত আমাৰ লাগিব এই দুটা এবাৰ বিডিক যদি চেঞ্জ কৰোঁ তেনেহ'লে হাফ অফ কি লিখিব পাৰিম আমি বি চি কিন্তু তাৰ স্কোয়াৰ আছে ইয়াতে কি দিব লাগিব হোল স্কোয়াৰ আমি ইয়াৰ স্কোয়াৰটো কৰি লওঁ যদি স্কোয়াৰ কৰোঁ ইয়াতে এ বি স্কোয়াৰ ঠিকে থাকিব আৰু এ ডিটোও থাকিব প্লাছ ভগ্নাংশৰ যদি বৰ্গ কৰা হয় ওপৰটো 1ৰ বৰ্গ কৰিলে ওপৰত হ'ব 1 আৰু তলত 2ৰ বৰ্গ কৰিলে মানে যাব আমাৰ 4 আৰু বিচিৰ বৰ্গ কৰিলে কি হৈ যাব আমাৰ ইয়াতে বিচি স্কোয়াৰ কিন্তু বিচিওতো আমাৰ নাই প্ৰমাণত সোঁফালে যদি চাওঁ বা বাওঁফালে যদি চাওঁ নাই কিন্তু আমি এটা কথা জানো যে ত্ৰিভুজ এ বি চি কি হৈ আছে আমাৰ সমবাহু ত্ৰিভুজ মানে সমবাহুৰ অৰ্থটো কি এ বি বাহুৰ মান বি চি বাহুৰ মান আৰু এ চি বাহুৰ মান কি হৈ যাব আমাৰ সমান হৈ যাব মানে এ বি ইকুৱেল টু বি চি ইকুৱেল টু এ চি এই তিনিটা বাহু কি হৈ যাব আমাৰ সমান হৈ যাব তেনেহ'লে য'ত বি চি আছে তেনেহ'লে আমি তাতে কি লিখিব পাৰিম এ বি বুলি লিখিব পাৰিম কাৰণ আমাৰ কি হৈ আছে এইটো এটা সমবাহু ত্ৰিভুজ মানে এটা বাহুৰ হলনিত আৰু এটা বাহু আমি বহাব পাৰিম তো ইয়াতে বহাই লওঁ তো এ বি স্কোয়াৰ ইকুৱেল টু এ ডি স্কোয়াৰ প্লাছ 1/4 তো বি চি স্কোয়াৰৰ ঠাইত আমি কি বহাম আমি এ বি স্কোয়াৰ কিয় কাৰণ বি চিৰ মানটো এ বিৰ লগত কি হৈ আছে সমান হৈ আছে তো এইবাৰ তেনেহ'লে আমি কি কৰিব লাগিব এ বি স্কোয়াৰ থকা আমাৰ অংশখিনি আমি ক'ত লৈ আহিব লাগিব বাওঁফালে যদি বাওঁফালে লৈ আহোঁ তেনেহ'লে বাওঁফালে লৈ আহোঁ এইটো তো ইয়াতে হৈ যাব আমাৰ এ বি স্কোয়াৰ কি হৈ আছিল আমাৰ ইয়াতে প্লাছ হৈ আছিল সোঁফালে থাকাতে ইয়াতে আহোঁতে কি হৈ যাব আমাৰ মাইনাছ হৈ যাব 1/4 এ বি স্কোয়াৰ ইকুৱেল টু সোঁফালে কি হৈ যাব আমাৰ এ ডি স্কোয়াৰ মই এইখিনি ৰাইট হেণ্ড ছাইডত কৰি আছোঁ তো ইয়াতে বাওঁফালে আমি কি ল'ব লাগিব লসাগু ল'ব লাগিব কাৰণ ভগ্নাংশৰ কি আছে বিয়োগ আছে তো এ বি স্কোয়াৰৰ বাওঁফালৰটোৰ তলত কিমান আছে 1 আছে আৰু ইয়াৰ তলত কিমান আছে 4 আছে তো যদি লসাগু লওঁ তেনেহ'লে আমাৰ কিমান হৈ যাব 1 আৰু 4ৰ লসাগু কিমান হৈ যাব 4 এবাৰ 1 4ৰ মাজত কিমান বাৰ যাব 4 বাৰ আৰু সেই 4ৰ লগত এ বি স্কোয়াৰটো যদি পূৰণ কৰি দিওঁ তেনেহ'লে ইয়াতে হ'ব 4 এ বি স্কোয়াৰ তাৰপিছত মাইনাছ আছে ইয়াতে হ'ব মাইনাছ এবাৰ 4 কিমান বাৰ যাব 4ৰ মাজত 1 বাৰ 1 into 1 এ বি স্কোয়াৰ তাহলে ইয়াতে কি হৈ যাব 1 এ বি স্কোয়াৰ বা ডাইৰেক্ট আমি এ বি স্কোয়াৰ বুলি লিখিব পাৰোঁ আৰু সোঁফালে কি ৰৈ গ'ল সোঁফালে ৰৈ গ'ল আমাৰ এ ডি স্কোয়াৰ এবাৰ আমি যদি মাইনাছ কৰি দিওঁ 4 এ বি স্কোয়াৰৰ পৰা এ বি স্কোয়াৰ মাইনাছ কৰিলে মানে 1 এ বি স্কোয়াৰ মাইনাছ কৰিলে তাহলে ইয়াতে ৰৈ যাব আমাৰ 3 এ বি স্কোয়াৰ আৰু তলত কিমান আছে আমাৰ 4 আৰু ইকুৱেল টু সোঁফালে আছে আমাৰ এ ডি স্কোয়াৰ এবাৰ 4টোক যদি আমি সোঁফালে লৈ যাওঁ 4 কি হৈ আছিল হৰণ হৈ আছিল সোঁফালে ল'লে আমাৰ এ ডি স্কোয়াৰৰ লগত কি হৈ যাব আমাৰ পূৰণ হৈ যাব তো বাওঁফালে থাকি যাব আমাৰ এ বি স্কোয়াৰ ইকুৱেল টু 4 কি হৈ যাব আমাৰ এ ডি স্কোয়াৰ এইটোৱে ইয়াৰ সমাধান তো আশা কৰিছোঁ প্ৰশ্নটোৰ সমাধান তোমালোকে বুজি পাইছা প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় তো তোমালোকে ভালকৈ চাই ল'বা যদি বুজি পোৱা নাই তেনেহ'লে প্ৰথমৰ পৰা আৰু একবাৰ চোৱা নিশ্চয় তোমালোকে বুজি পাবা আৰু এই ধৰণৰ সমস্যাৰ সমাধান পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি তোমালোকৰ তেনেকুৱা কিবা প্ৰশ্ন আছে বুজি পোৱা নাই এতিয়ালৈকে তেনেহ'লে তাৰ কথাখিনি তোমালোকে কমেণ্ট বক্সত জনাই দিবা তাৰ সমাধান দিয়াৰ কাৰণে মই চেষ্টা কৰিম তো আজিলৈকে ইয়াতে এৰিছোঁ নমস্কাৰ